এইখিনিকে এটা কথা উল্লেখ কৰিব লাগিব এই বৰ্তমান কৰাৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অন্যতম সম্পাদক মৌসুমাৰ সভাপতি নৱনীতামণি আৰু আমাৰ ভ্ৰমণ সাহিত্যৰ সভাপতি কবিতাৰ শিৰোনাম বৰষুণ ভুল হ'লে ক্ষমা কৰিবা বৰষুণ বৰষুণ অন্যতম সপোন অন্যতম দুৰ্বিষহ জীৱন কালৰ অনাকাংক্ষিত কাণ্ড তুমি একমাত্ৰ শক্তি একমাত্ৰ মন্ত্ৰণ সদৰ নিৰাশিয়ৰে নিৰ্ভৰীয়া কঠোৰ মনে মনে মাৰিলে কৃষ্ণচূড়ে প্ৰতি ভুলে ৰঙি মৰালে বসন্তৰ আগমন হৃদয় মন কৰা নৱপ্ৰভাতৰ মাটিখিয়ান অপভাৰত ফুলৰ ফুলনি হৃদয় শীতল আনে বসন্ত ফুল এই অনুষ্ঠানটো আয়োজন কৰা যিসকল ব্যক্তিয়ে ৰাতি একাকাৰ কৰি খুব কষ্টে আজি কিন্তু সাফল্যমণ্ডিত কৰিবলৈ আগবাঢ়িছে গতিকে তেওঁ আটাইকে মই বিদ্যালয়লৈ আলোচিত হৈ আমাৰ কেনেকৈ হুধু মাৰ উপল বাৰ্তা প্ৰতিনিয়ত ভোকৰে দ্বাৰা বিপদে অৰ্ণৰভাৱে হাহাকাৰ কৰা তোমাৰ তপত মই অৱলম্ব কৰি প্ৰকৃতিৰ পথৰ বাবদ এৰি অনিশ্চয়া তাৰ মোৰ প্ৰিয় মানুহৰ জীৱনৰ উদংগৰ এইবোৰ দেখি ভূতেশ্বৰ দেৱৰ পঞ্চম মৃত্যু বাৰ্ষিকী উপলক্ষে আজি তেখেতৰ দৰে লিখিত কবিতা আৰু সংগীতেৰে যিখন আজি যোগেশ্বৰ মৰাণৰ দৰে দুই এজন ছাত্ৰ আমি পাইছিলোঁ যাৰ এটা সৃষ্টিশীল মন আছে বা সৃষ্টি কৰাৰ হাতিয়াৰ আছে মইতো দেখিলোঁ তেওঁ কবিতাই অকল ৰচনা কৰা নাই গীত ৰচনাও কৰিছে গতিকে তেনে এজন ছাত্ৰৰ কথা ক'বলগীয়া যথেষ্ট থাকে কিন্তু মই সিমান দীঘলীয়াকৈ কথা ক'ব পৰা অৱস্থাত নাই শাৰীৰিক ধৰণৰ গতিকে মই তেওঁৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ ইয়াত এখন তেখেতক স্মৰণ কৰিবৰ কাৰণে এখন স্মৃতি পত্ৰিকা স্মৃতি গ্ৰন্থ বুলিও ক'ব পাৰিবলৈ এই গ্ৰন্থখন ইয়াত উপস্থিত হ'ব কথাবোৰ ক'ব পৰা এইটো যেন মোৰ ঠিক মনৰ ভাষাটোকে প্ৰক্ৰিয়াই লৈ গৈ স্মৃতি গ্ৰন্থখনৰ নামটো দিছে মোৰ এনেধৰণে অনুভৱ হয় মই অনুভৱ কৰোঁ কথাবোৰ ক'ব পৰা হয় বহু কথা সেই সকলোখিনি কথা নিশ্চয় আমি এতিয়াও কোৱাও নহ'ল আৰু কম বুলি ভাবিলেও সেই গোটেই কথাখিনি ক'ব পাৰিব মনে নধৰে তাৰমানে অভ্যক্ত কিছু কথা অভ্যক্ত কিছু কথা বুলি কোৱাৰ লগে লগে এতিয়া হ'ল অভ্যক্ত বেদনা আমি প্ৰত্যেকে বেদনাক বুকুৰ মাজত পুহি ৰাখোঁ সেইটো কৰা হৈছে আৰু এইটো সফলতাকে এনেকুৱা ধৰণৰ অনুষ্ঠান তেখেতৰ এখন কিতাপো আজি উন্মোচন হ'ব সেই কিতাপখনতে তেখেতৰ বিষয়ে
সকলো নজনাই জানিবলৈ পাব গতিকে এই অনুষ্ঠানটো বেয়া লগা কোনো কথাই নহয় সঁচাই এটা ভালেই অনুভৱ